কি খবৰ সকলোৱে ভালে আছেনে? মই নিতৈ মোৰ নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাই আজি ভিডিঅ'টো আগবাঢ়িব লৈছোঁ। আমৰ যিহেতু বিশেষকৈ এতিয়া ভৰপূৰ আমৰ বতৰ, সেয়েহে আমৰ পৰাই আজি প্ৰথম আৰম্ভণি কৰিছোঁ। এইফালে দেখিছেনে আমাৰ গাঁৱৰ ঘৰত আজি কিমান আম লাগি আছে নহয়। আজি নহয়, আমৰ বতৰ, আমকে দেখাই দিছোঁ প্ৰথমতে। এয়া আজি মই আম কাটি থকা ফটো দুকপিমানো লগাই দিছোঁ। আজি একদম ঠিকছে আম খাইছোঁ, ছিঙিছোঁ। আৰু এইফালে মই বহি আছোঁ, মোৰ দেউতা এয়া আৰু মোৰ ছোৱালী এইফালে। আজি আমাৰ গাঁৱৰ ঘৰখন এইখন, আৰু গাঁৱৰ ঘৰত আজি পাতিছে আমাৰ আই সকাম, আই শৰাই দিয়া যেনেকৈ আমাৰ উজনি অসমত হয়, ঠিক নামনি অসমৰ আমাৰ ৰাভা যিহেতু এনেকৈ কলপাতৰ দোনাৰে সজা এইখন এখন দোণ বনাইছে। তাতে প্ৰত্যেকজন কিবা দেৱ দেৱীলৈ কিবা এটা প্ৰত্যেকটো ফল দিছে। এতিয়া নাৰিকল, কঁঠাল, লেটেকু এইটো মাহত যিহেতু চব বস্তুৱে ভৰপূৰ হয়, প্ৰত্যেকটো বস্তুৰে এখন এখনকৈ আগলি কলপাতত সজায়। আৰু চৰা মুৰ্গী কিবা দিয়ে, বলি দিয়ে, পাৰ দিয়ে, এনেকৈ মাথা দি মুৰ্গী পাৰৰ মাথা দি আৰু হাঁহৰ কণী দিয়ে, এনেকৈ প্ৰসাদ দি এটা ভাগত কিমান কি কৰে মই ইমান নাজানো, কিন্তু প্ৰত্যেকটো ভাগতে সকলো বস্তু দি উটুৱাই দিয়েগৈ পানীত নি। আৰু এইফালে মই পথাৰত কঠীয়া যিহেতু আমাৰ ৰোৱা হ'বই আৰু বেছি দিন নাই, আহাৰ হাত ভঙাৰ পাছতে ৰুব লাগিব। এয়া হৈছে কঠীয়া, পথাৰতে কঠীয়া পাৰে। এইফালে আমাৰ ফালে কিন্তু পথাৰত নাপাৰে ন, এইফালে চব পথাৰতে পাৰে। অনা নিয়া কৰা সুবিধাৰ্থে কি কৰে, পথাৰতে পাৰে, কিন্তু তুলিবলৈ বহুত কষ্ট হয়। এইফালে কঠীয়া টোপালত বহুত পানী আছে, ইমানে পানী যে কঠীয়া ডুব যাওঁ হৈছে। বৰষুণ যিহেতু বহুতো দিছে, বৰষুণ একদম এইকেইদিনতো কিমান বৰষুণ। এইফালে আকাশখন ক'লা কৰি আছে, আৰু মই তাকে চাই থাকিব নোৱাৰি হাতেৰে খান্দি পানী অলপ যাব দিছোঁ। যাওক যে পানীখিনি অলপমান উলিয়াই দিলে, যিহেতু অলপ হ'লেও কঠীয়াখিনি ভাল হ'ব বুলি হাতেদি খান্দি পেলাই পানীখিনি উলিয়াই দিয়া অকণমান সুবিধা হ'ব বুলি পানীখিনি অলপ উলিয়াই দিছোঁ। আৰু এইফালে কুমতি এজনীও ওলাইছে মাটি খান্দি থাকোঁতে। ইমান ভয় নালাগে আৰু এতিয়া, আৰু বুঢ়াও হৈছোঁ যিহেতু কুমতি ভয় নালাগে। আৰু আগতে লাগিছিল, জোকলৈ ভয় বহুত লাগিছিল, কিন্তু এতিয়া নালাগে। আৰু এইফালে পানী একদম ঘৰাই গৈছে, দেখিছেনে? তাৰপাছত এইফালেদি গৈ আৰু মই এইফালে গৈ পথাৰৰ মাজে আহি আছোঁ। এতিয়া পানী থলখল পানী, আৰু এনেকৈ ঘৰৰ কাষতে হয় আমাৰ পথাৰখিনি। কেতিয়াবা ৰুবলৈ যাওঁতে বা মাছ মাৰিবলৈ যাওঁতে দেখাম ঘৰটো কোনডোখৰত, কাষতে আছে, একদম ঘৰৰ কাষৰ পৰা আমাৰ মাটি লাগি আছে, পথাৰৰ মাটি, ৰোৱা মাটি আৰু পথাৰৰ কাষতে এজোপা আমাৰ আম আছে। আমাৰ যোনখিনি মাটি আছে তাৰ কাষতে এজোপা আম লাগি আছে চকীমানতে। আৰু এই আমজোপা সৰু হয়, কিন্তু বহুত মিঠা হয়। মই তাৰে দুটা আম ছিঙি খাইছোঁ, একদম হাতেদি ঢুকি পোৱাৰ লগতে আছিল। একদম বহুত মিঠা কিন্তু দেই, অকণমানো পোক না বোলে কিবা আছে, এটা খৰচো নাই, এটা দাগো লগা নাই। এইটো হৈছে আমাৰ পুখুৰী, এইফালে ভণ্টি দি আছে গৰু, এৰাল দিছে তাতে। আৰু এয়া মই হাতত লৈ দেখাই দিছোঁ, এয়া মই আম খাইছোঁ। আৰু এফালে মই আহি আকৌ ঘৰৰ কাষতে আৰু এজোপা আম গছ আছে। এজোপা আমকেইটা আকৌ ডাঙৰ কিন্তু ধুনীয়া। এয়া চাওকচোন, লাঠি এডাল লৈ কোবাই মই আম পাৰিছোঁ। আম পাৰি পথাৰৰ পানীতে পৰিছে আমকেইটা ধুপুক ধাপাককৈ। আৰু এইফালে মই বুটলি লৈ আম বুটলি লৈছোঁ একদম পানীৰ পৰা, চেণ্ডেল পিন্ধিয়ে পথাৰত মাৰি দিছোঁ। আৰু এইফালে ইমান ধুনীয়া, চাওকচোন আমকেইটা বৰ ধুনীয়া। আৰু এইফালে ভণ্টিহঁতৰ ঘৰত বহি লৈছোঁ, পকাতে বহি লৈ একদম আম কাটিছোঁ পুৰা। আম খামেই আৰু আজি চকুলীয়া খাইছোঁ, বাকলি গুচাইছোঁ, 1 চকল 2 চকলকৈ এনেকৈ খালোঁ। আৰু খাই থাকোঁতে কিবা নিচা ধৰা মানুহৰ গতে। দুপৰীয়া যিহেতু বতৰটো আজি বহুতেই ডাৱৰীয়াও নহয়, ৰ'দো নহয়, গোমোঠা মৰা বুলি কয় যে, এনেকৈ কৈ আম কাটি থাকোঁতে মই চাহ খালোঁ। ভণ্টিয়ে চাহ দিলে, চাহ দি থাকোঁতে আৰু আম এনেকৈ থাকি আকৌ গুচালোঁ কেইটামান, গুচাই পেলাই আৰু গুচাই থাকোঁতে আকৌ ঘৰলৈ কি কাৰণে বা আহিলোঁ, আহি পেলাই আমখিনি তেনেকৈ তাতে ঢাকি থৈ গুচি আহিলোঁ। আৰু ইয়াতে
আম গুচাই গুচাই মই ঘৰৰ পালোহি আহি পেলাই। এইফালে ঘৰত আহি পেলাই বাইদেৱে মাংস বনাই আছে, এয়া অমৰা বেদৰ, আৰু এইফালে আছে মুৰ্গী মাংস। অমৰা বেদৰ মানে চিনি পাইছে নাই নাজানো, সকলোৱে চাগে নাজানে ন, বড়ো ভাষাত অমৰা বেদৰ মানে হেনো গাহৰি মাংস। ময়ো নাজানো, ভণ্টিহঁতক কৈ থকা শুনো বা বাইদেউহঁতে কয় যিহেতু। আৰু এইফালে বনাই আছে অমৰা বেদৰ গাহৰি মাংস। কোনে কোনে খাই ভাল পায় মাংস, একদম উমি উমি জ্বলি আছে, জুই ধুনীয়াকৈ মিহি মিহিকৈ সিজি আছে। কাঠৰ খৰিয়েদি লাহে লাহে জুই দি থৈছে। আৰু এইফালে ৰঙালাও চব্জি বনাইছে, ইয়াতে দিছে ডাঠা মটৰ, মুৰ্গী মাংসও দিয়ে তাতে, খাই মজা লাগে। এইফালে হৈছে এইখিনি মুৰ্গী মাংস, আৰু কাঠৰ জুই ধুনীয়াকৈ বনাই থৈ আছে। ভণ্টিও বনাইছে, বাইদেৱেও বনাইছে, ইমান ধুনীয়াকৈ উতলি আছে চাওকচোন। বহুত ধুনীয়া লাগে ন চাই থাকিবলৈ। মই কিন্তু আগতে খাইছিলোঁ বিয়াৰ পাছত, এতিয়া কিন্তু মই খাই বেয়া পাওঁ। ৰাজস্থানত কোৱাৰ্টাৰত থকাৰ পৰাই কিবা এটা ঘিণ হ'বলে তেতিয়াৰ পৰাই নাখাওঁ। আৰু এইফালে ৰঙালাও চব্জিখিনি যে ইমান ধুনীয়া হৈছে ন, কালাৰটো দেখিবলৈ, খাই কিন্তু বহুত টেষ্টি লাগে। ইয়াতে কিন্তু মাংসও দিয়ে, ইয়াতে ৰঙালাও, মটৰ, ডাঠা, জিকা চব দিয়ে। ইয়াতে মিক্স চব্জি হয়, কিন্তু ইয়াতে মাংসও দিয়ে। কি বা মই ভালকৈ নাজানো, কিন্তু যোনসকল ৰাভা হয় তেওঁলোকে চাগে নিশ্চয় জানিব। আৰু এইফালে গাহৰি মাংস সিজি আছে দেই মিহি মিহিকৈ। আৰু এনেকৈয়ে শেষত আমাৰ এইফালে হৈ গৈছে খানা। এইটো কেনেকুৱা লাগিলে ক'ব দেই। আৰু আজি বহুত দিনৰ মূৰত গাঁৱত গৈ মই আম পাৰি মানে খালোঁ, ল'লোঁ, আনিলোঁ। বহুত দিনৰ মূৰত গৈছোঁ যদিও ভাল লাগিল। গাঁৱত তেনেকৈ ফুৰিবলৈ নাপালোঁ। আৰু এইফালে আজিলৈ ইমানতে সামৰি আহিছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ, শুভৰাত্ৰি।